গুৱাহাটী উজান বজাৰস্থিত যিখন নতুনকৈ পাৰ্ক বনাই আছে তাত আহিলোঁ আজি এনেই ফুৰিবলৈ। কি ধুনীয়া পৰিৱেশ চাওক, একেবাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত বুলি ক'ব পাৰে, কাষত বনাইছে। এইটো উমানন্দ টেম্পল, বিশ্বৰ সবাতোতকৈ সৰু নদীদ্বীপটো এইটোৱেই, কাষতে বহুত দীঘলটো বহুত আছে, 1.5 কিলোমিটাৰ নে কিমান আছে। এতিয়া ফ্ৰী আছে, সম্পূৰ্ণ কনষ্ট্ৰাকশ্যন কমপ্লিট হোৱা নাই কাৰণে এইকেইদিন ফ্ৰী দিয়া হৈছে সোমাবৰ কাৰণে। চব অলপ এইখন ব্ৰহ্মপুত্ৰ এই বাচ্চাসকলে খেলিব পৰাকৈ ধুনীয়া ধুনীয়া সুবিধা আছে। এনেই আজি অলপ ফুৰিব আহিলোঁ, সম্পূৰ্ণ পাৰ্কখনটো দিবলৈ বহুত দীঘল হ'ব ভিডিঅ'। ধুনীয়া বনাইছে, আহিব আপোনালোকেও। গুৱাহাটী উজান বজাৰত আছে, একদম ব্ৰহ্মপুত্ৰ পাৰত। এই চাওক, আমি গোটেইখন ঘূৰিম আৰু খালি আপোনালোক নেদেখাওঁ, ফটো চটো মাৰোঁ অলপ।